আপুনি কেতিয়াবা ভাবি চাইছেনে যে আপোনাৰ হাতত থকা ফোনটোৰ এপছ আইকনবোৰ কোনে বনাইছে বা ৰাস্তাত থকা ডাঙৰ ডাঙৰ হোৰ্ডিংবোৰ কেনেকৈ ইমান ধুনীয়া হয় বা ডাঙৰ সৰু কোম্পানীবিলাকৰ লোগোবিলাক কোনে বনায় যিয়ে কোম্পানীটোক এটা পৰিচয় দিয়ে। এই সকলোবোৰৰ আঁৰত আছে এজন গ্ৰাফিক ডিজাইনাৰ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে গ্ৰাফিক ডিজাইনিং কি হয়, আপুনি কেনেকৈ ঘৰত বহিয়ে গ্ৰাফিক ডিজাইনিং শিকিব পাৰে আৰু ইয়াৰ জৰিয়তে কেনেকৈ টকা উপাৰ্জন কৰিব পাৰে। ভিডিঅ'টো শেষলৈ চাই থাকিব, একেবাৰে সহজকৈ বুজাই দিম। গ্ৰাফিক ডিজাইনিং মানে যে কেৱল ড্ৰয়িং কৰা সেইটো নহয়। সহজ অৰ্থত ক'ব গ'লে গ্ৰাফিক ডিজাইনিং হ'ল এটা ছবি, ৰং আৰু আখৰ বা টাইপোগ্ৰাফিৰ সহায়ত এটা বাৰ্তা মানুহক ধুনীয়াকৈ বুজাই দিয়া। গ্ৰাফিক ডিজাইনিং কৰিবলৈ আপোনাক এটা ছফ্টৱেৰ বা টুল লাগিব, কিন্তু তাৰ আগতে আপুনি কিছুমান বস্তু জানিব লাগিব। প্ৰথমটো হ'ল কালাৰ থিয়ৰী। আপুনি কালাৰ থিয়ৰী জানিব লাগিব। কোনটো ৰঙৰ লগত কোনটো ৰং ভাল লাগে, অৰ্থাৎ কালাৰ কম্বিনেশ্যন জানিব লাগিব। যেনে বগাৰ ওপৰত ক'লা আখৰ স্পষ্ট হয়, ঠিক এনেদৰে বহুতো কালাৰ পেলেট আছে যিবিলাকৰ বিষয়ে আপুনি জানিব লাগিব। কালাৰৰ লগত ইমোচন আৰু বাৰ্তা জড়িত হৈ থাকে। যেনে ফুড কোম্পানীবোৰে হেল্ডি বা ভেজিটেৰিয়ান ফুডৰ কাৰণে পেকেটত গ্ৰীণ কালাৰ ব্যৱহাৰ কৰে বা স্পাইচি ফুডৰ কাৰণে পেকেটত ৰেড কালাৰ ব্যৱহাৰ কৰে। এটা ভুল কালাৰে আপোনাৰ ডিজাইনটোৰ অৰ্থ একেবাৰে সলনি কৰি দিব পাৰে। এক্সাম্পল কেইটামান আপোনাক স্ক্ৰীনত দেখুওৱা হৈছে। গতিকে ডিজাইনিঙত কালাৰ থিয়ৰী জনাটো অতিকৈ প্ৰয়োজনীয়। তাৰপিছত আহে টাইপোগ্ৰাফি। সহজ অৰ্থত ক'ব গ'লে আখৰৰ ষ্টাইল। এটা ডিজাইনত আখৰৰ ফন্ট কি হ'ব বা কোনোবা এটা ডিজাইনত আখৰৰ সাইজ কিমান ৰাখিব লাগিব, এইবিলাক জনাটো গ্ৰাফিক ডিজাইনিঙত বহুত জৰুৰী। কালাৰৰ দৰে ফন্টেও ইমোচন কেৰি কৰে। সকলো ডিজাইনিঙতে যেনেকৈ সকলো কালাৰ খাপ নাখায়, ঠিক তেনেকৈ সকলো ডিজাইনিঙত সকলো ফন্টও খাপ নাখায়। কালাৰ আৰু টাইপোগ্ৰাফিৰ পিছত আহে কম্পজিশ্যন। কম্পজিশ্যন হ'ল ডিজাইন এটাত কোনবিলাক বস্তু ক'ত সঠিকভাৱে ৰাখিলে ডিজাইন এটা কমপ্লিট হৈ উঠিব। ডিজাইনটোত ক'ত কিমান স্পেচ এৰিব লাগে সেইটো জানি আখৰ বা ছবিবিলাক সঠিকভাৱে এৰেঞ্জ কৰি ডিজাইনটো ধুনীয়া বনোৱাটোৱে হ'ল কম্পজিশ্যন। কালাৰ থিয়ৰী, টাইপোগ্ৰাফি, কম্পজিশ্যন এই তিনিটা শিকাৰ কাৰণে মই ডিছক্ৰিপশ্যনত কেইটামান ইউটিউব ভিডিঅ' লিংক দি দিম, সেইকেইটা চাই আপোনালোকে শিকিব পাৰিব। ডিজাইন এটা বনোৱাৰ কাৰণে আপোনাক এটা ছফ্টৱেৰৰ প্ৰয়োজন। যদি আপোনাৰ ওচৰত কম্পিউটাৰ নাইও তেনেহ'লে কোনো কথা নাই, আপুনি ফোনতো অতি সহজে ডিজাইন কৰিব পাৰে। মোবাইলত আপুনি কালাৰ থিয়ৰী, টাইপোগ্ৰাফি আদি শিকাৰ কাৰণে কেনভা, পিক্সেল লেব, পিক্সআৰ্ট আদিৰ দৰে এপছ ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াত ভাল ভাল ডিজাইনো বনাব পাৰে। আৰু যদি আপোনাৰ কম্পিউটাৰ আছে তেতিয়াহ'লে এডোবি ইলাষ্ট্ৰেটৰ আৰু এডোবি ফটোশ্বপ। যদি প্ৰথমে বিগিনাৰ হিচাপে আপুনি ফ্ৰী ছফ্টৱেৰ বিচাৰে কম্পিউটাৰৰ বাবে, তেতিয়া গিম্প, ইংস্কেচ, ক্ৰিটা আদি ছফ্টৱেৰ ব্যৱহাৰ কৰিব পাৰে। আৰম্ভণিতে আপুনি নিজে নতুন কিবা এটা বনাবলৈ চেষ্টা নকৰিব। আন গ্ৰাফিক ডিজাইনাৰ বিলাকৰ ভাল ডিজাইনবোৰ চাওক আৰু সেইবোৰ চাই একেবাৰে ছেম বনাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ ডিজাইন এটা বুজাৰ ক্ষমতা বৃদ্ধি হ'ব আৰু হাতৰ কাম পৰিষ্কাৰ হ'ব। প্ৰায় 2 বা 3 মাহ শিকি উঠি আপুনি বহি থাকিব নালাগে। উপাৰ্জনৰ পথ বহু আছে। কেইটামান হ'ল ফ্ৰীলান্সিং, যাৰ বিষয়ে মই মোৰ লাষ্ট ভিডিঅ'টোত ভালকৈ বুজাই দিছোঁ। নেক্সট হ'ল লোকেল বিজনেছ। আপোনাৰ ওচৰৰ দোকান বা অফিচ আদিৰ বেনাৰ বা ভিজিটিং কাৰ্ড বনাই দিব পাৰে। তাৰপিছত আপোনাৰ ওচৰত যদি ৰেষ্টুৰেণ্ট আদি আছে, তেওঁলোকৰ মেনু কাৰ্ড বা বেনাৰ আদি বনাই দিব পাৰে। তাৰপিছত আহে ছ'চিয়েল মিডিয়া। উঠি অহা ইউটিউবাৰ বিলাকক কণ্টেক্ট কৰক তেওঁলোকৰ থাম্বনেইল বনাবলৈ। আপোনাৰ এটা নিজৰ ইনষ্টাগ্ৰাম পেজ বনাওক য'ত আপোনাৰ ডিজাইনবিলাক আপলোড কৰক। ডিজাইন যদি ভাল হয়, ক্লায়েণ্ট নিজে আপোনাৰ ওচৰলৈ আহিব। কোম্পানীবিলাকৰ লোগো বা পেকেট ৰিডিজাইন কৰক, যাৰ পৰা আপুনি সৰু ডাঙৰ কোম্পানীবোৰক আপোনাৰ ক্লায়েণ্ট হিচাপে পাব পাৰে। আৰু মেইনলি এটা পৰ্টফলিঅ' বিল্ড কৰক, য'ত আপোনাৰ 5টাৰ পৰা 10টা একেবাৰে বেষ্ট ডিজাইন ষ্ট'ৰ কৰক। গ্ৰাফিক ডিজাইনিং এটা এনেকুৱা স্কিল যিটো আপুনি যিমানেই বেছি প্ৰেক্টিচ কৰিব সিমানেই আপোনাৰ হাতৰ যাদু বাঢ়িব। চ' আজিৰ পৰাই আৰম্ভ কৰক গ্ৰাফিক ডিজাইনিং শিকাৰ। লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম।